মোৰ দুটা গুণ আছে, কাৰো বেছি এটিটিউড সহ্য নহয় আৰু কাকো তেল মাৰি চলিবও নোৱাৰোঁ। যাৰ জীৱনত মোৰ কোনো গুৰুত্ব নাই, মোৰ জীৱনতো সেইজনৰ কোনো গুৰুত্ব নাই। বেলেগৰ পচন্দ বা অপচন্দত মোৰ জীৱন নচলে। মোৰ জীৱন মোৰ মতে চলে, মোৰ পচন্দ মতে চলে। অকল কাপোৰেই নহয়, চিন্তা ভাৱনাবোৰো ব্ৰেণ্ডেড হোৱাটো প্ৰয়োজন। তোমাৰ দুখবোৰৰ কথা সকলোকে নক'বা, ঠিক নাই। কোনে তোমাৰ দুখবোৰ আনৰ আগত কৈ হাঁহি ফুৰিব। চ' সকলোকে কৈছোঁ যে যোনে তোমাক ইগন'ৰ কৰে তাহাঁতকো তুমি ইগন'ৰ কৰা। এইবিলাক তেল চেল নামাৰিবা, লেট দেম গো, যোনে যি কৰে কৰি থাকক।